Hello friends, মই শ্ৰী ৰোহিত দে ওয়েলকাম বেক মাই ইউটিউব চেনেল ক্ৰিকেট সুপাৰ ফেন্স। বন্ধুসকল, ইণ্ডিয়া বিশেষ অষ্ট্ৰেলিয়া অৰ্থাৎ ভাৰত বনাম অষ্ট্ৰেলিয়াৰ ছেকেণ্ড T20 মেচৰ আপোনালোকৰ প্লেইং 11 দেখাম, 11 খেলুৱৈ দেখাম। আপোনালোকে প্লেইং 11 চাওক। এই মেচ অনুষ্ঠিত হ'ব এম চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামৰ ৰাতি 7টা বজাৰ পৰা 27 ফেব্ৰুৱাৰী 2019 তাৰিখে। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে ঘণ্টাটো বজাই দিব। আৰু আপোনালোকৰ ভাল প্লেয়াৰ আছে তলত কমেণ্ট কৰি জনাব, আৰু ভাল টিমটোক আপুনি কমেণ্ট কৰি জনাব। এতিয়ালৈ ইমানেই বন্ধু, আপোনালোকক লগ পাম পৰৱৰ্তী ভিডিঅ'লৈ। এতিয়ালৈ জয় আই অসম, জয় হিন্দ, বাই বাই, টাটা।